নমস্কাৰ বন্ধুসকল, ফ্ৰী এডভাইচ চেনেলত আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা চিৰাপ লৈ আহিছোঁ। সচৰাচৰ দেখিব পোৱা মতে বজাৰৰ খাদ্য বা বেলেগৰ খাই অহাৰ পিছত ঘৰৰ খাদ্যত ৰুচি নলগা বা মন নবহাৰ বা বদহজম বা তেনেকুৱা নিয়মিত পায়খানা নোহোৱা লৈ যিসকলে সমস্যাত ভুগি আছে তেওঁলোকৰ কাৰণে এই চিৰাপটো অতি প্ৰয়োজনীয়। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে চাইফন চিৰাপ এটা 200 ml জেনুক কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ চিৰাপ এটা চাইপ্ৰোহেপাটাডিন হাইড্ৰক্লোৰাইড ট্ৰাইকলিন চাইট্ৰেট চৰ্বিটল চিৰাপ। এইটো আপোনালোকৰ কাৰণে অতি প্ৰয়োজনীয় বা ভোক নলগা লৈ যি সমস্যাত ভুগি আছে আপোনালোকে বা সমস্যাত ভুগে তেনেকুৱা সমস্যা দূৰ কৰাৰ কাৰণে এই চিৰাপটোৱে আপোনালোকৰ কাৰণে যথেষ্ট। বন্ধুসকল, এই চিৰাপটো বহুত ভাল এটা চিৰাপ। এই চিৰাপটো খোৱাৰ পিছত আপোনালোকৰ লেট্ৰিন নিয়মিত হ'ব, গেছ কম হ'ব। এই চিৰাপটো আপোনালোকে যেতিয়া মেইন আহাৰ খায় বা ভাত খোৱাৰ 10 মিনিটমান আগত 10 ml কৰি দিনে দুবাৰ খাব। এডাল্টৰ কাৰণে 10 ml দিনে দুবাৰ। এইটো চিৰাপটো যেতিয়া গৰ্ভৱতী মহিলাক দিব তেতিয়া আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈহে দিব বা ব্যৱহাৰ কৰিব। এই চিৰাপটো যদি কোনোবা অতিৰিক্ত বা বেছি খায় তেনেহ'লে আপোনালোকৰ হাৰ্টৰ সমস্যা দেখা দিব পাৰে বা অতিমাত্ৰা টোপনি আহিব পাৰে। গতিকে বন্ধুসকল, যিকোনো মেডিচিনৰ এটা ড'জ থাকে, ড'জতকৈ বেছি আপোনালোকে কেতিয়াও সেৱন নকৰিব। বন্ধুসকল, এই চিৰাপটো খোৱাৰ ফলত আপোনালোকৰ পায়খানা, বদহজম, গেছৰ পৰা অনেক গুণে ৰেহাই পাব। এই চিৰাপটো আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব অতি সহজতে। এই চিৰাপটোৰ দাম অতি কম, 98 MRPত এই চিৰাপটো আপোনালোকে পাই যাব। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' আগলৈকে লৈ আহিব পাৰোঁ।